হেল্ল' গাইজ আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ল' বাজেট ব্লগাৰলৈকে। তো আজি মই এটা ফুড ৰিলেটেড বস্তু এটা আনবক্সিং কৰিব গৈছোঁ, যিহেতু মোৰ কণ্টেণ্টবিলাক ফুড আৰু ট্ৰেভেল ৰিলেটেড হয়। তো ফুড ৰিলেটেড বস্তু এটা আনবক্সিং কৰিম। কি বস্তু হয় আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বস্তুটো হৈছে এইটো চেমচাঙৰ। একচুৱেলি কি হৈছে, আনবক্সিংটো মানে কি, মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ। তো অনলাইন অৰ্ডাৰ কৰিলে মানে সিহঁতে একবাৰ গোটেই বক্সটো খুলি বস্তুটো প্ৰডাক্টটো মানে দেখাই থৈ যায়, কিবা ডেমেজ চেমেজ আছে নেকি চেক কৰি থৈ যায়, সেইকাৰণে আপোনাৰ চিলটো খোলাই আছে। তো যি নহওক, এতিয়া আমি বস্তুটো আনবক্সিং কৰোঁ। ভিতৰত কি আছে আপোনালোকক দেখাই আছোঁ মই, চাব আপোনালোকে কি আছে। এইটোৱে হৈছে, তো এইটো হৈছে এটা মাইক্ৰ'অভেন। তো বলক ইয়াক বক্সৰ পৰা ওলাওঁ আৰু ইনষ্টল কৰোঁ। আৰু বহুত ডাঙৰ হয়, ভাৰী হ'ব। তো মই ওলাওঁ এতিয়া বক্সৰ পৰা আৰু ইয়াক ৰুমত ইনষ্টল কৰোঁ। তো এইটোৱে হৈছে মাইক্ৰ'অভেন, দেখাই দিছোঁ এইটো। তো বলক ইয়াক পাকঘৰত ইনষ্টল কৰোঁ। তো ইনষ্টল কৰাৰ আগতে দুটামান বস্তু কৈ দিছোঁ মই। এইটো অভেন কিয় ল'লোঁ, এইটো হৈছে চেমচাঙৰ 32 লিটাৰ স্লিম ফিট স্মাৰ্ট অভেন। ইয়াতে লিখা আছে, চাব পাৰে আপোনালোকে, স্মাৰ্ট অভেন। তো এইটো এটা স্মাৰ্ট অভেন হয়, আৰু ইয়াতে ৰেচিপিবিলাক, মেক্সিমাম ৰেচিপিবিলাক নিজে নিজে হৈছে। ইয়াতে কিছুমান কোড আছে, আপোনালোকে মেনুৱেলখন চালে গম পাব। সেই কোডবিলাক আপোনালোকে ইয়াতে দিলে হ'ল, আৰু সেই ৰেচিপিটোৰ কোডটো বহাই দিলে আপোনাৰ সেই ৰেচিপিটো আপোনালোকে নিজে নিজে হৈ যাব। প্ৰি হিট কৰিব লাগে, বা কিমান টাইমত ইয়াক বস্তু কিবা এটা চিকেন বনাইছে, চিকেনটো উল্টাই দিব লাগে। তো এটা টাইমত নিজে নিজে ৰখি যাব, সেইটো টাইমত চিকেনটো আপুনি মানে উল্টাই দিয়ক, বা অলপমান লাৰি দি কিনে আকৌ সোমাই কিনে আকৌ ষ্টাৰ্ট কৰি দিয়ক, সেনেকৈ যাম। তো এইটো এটা স্মাৰ্ট অভেন হয়, সেইকাৰণে মই লৈ ল'লোঁ এইটো। আৰু বলক এতিয়া ইনষ্টল কৰোঁ। আৰু আজি আমি বনাম তন্দুৰী চিকেন। বলক অভেন। তো মই ইয়াতে ইনষ্টল কৰিলোঁ। ইয়াতে বৰ্ড এখন মই লগাই থৈ দিছিলোঁ, যিহেতু এইটো এটা বহুত হাই পাৱাৰ, মানে 900 ৱাটৰ হেৰি হয়, এইটো অভেন হয়। তো ইয়াৰ কাৰণে মই এক্সট্ৰাকৈ পাৱাৰ পইণ্ট এটা ৰেডি কৰি থৈ দিছিলোঁ, লগাই থৈ দিছিলোঁ। তো এতিয়া বলক আপুনি ৰেচিপিটো ষ্টাৰ্ট কৰক। আপোনালোক ৰেচিপিটো দেখাই আছোঁ মই এতিয়া, ঠিক আছে। তন্দুৰী চিকেনৰ কাৰণে মই মানে এইটো মেৰিনেট কৰি থৈ দিছোঁ। ইয়াতে মানে কি আছে মই কৈ আছোঁ আপোনালোকক। ইয়াতে ½ কেজি বইলে, আৰু তাত মই দিছোঁ দৈ, হালধি, ৰেড চিলি পাউডাৰ, তাৰপিছত অকণমান জিৰা, আৰু ফুড কালাৰ ইউজ কৰিব পাৰে আপোনালোকে, কিন্তু মই ফুড কালাৰ দিয়া নাই, ৰেড চিলি পাউডাৰে দিছোঁ, আৰু নিমখ আৰু নেমু টেঙা। তো এইখিনি বস্তু দি মেৰিনেট কৰিছোঁ, আৰু 2 ঘণ্টাৰ কাৰণে মেৰিনেট হ'ব লাগিব। তো তাৰপিছত আমি এইটো বনাম। আমাৰ চিকেন মেৰিনেট হৈ গ'ল, আৰু এতিয়া আমি অভেনটো অলপ সময়ৰ কাৰণে প্ৰি হিট কৰিব লাগিব। তো মই ছুইচটো দি দিছোঁ, আৰু এইটো অভেনত মানে ইয়াতে তন্দুৰ আছে ইণ্ডিয়ান ৰেচিপিত। তো জাষ্ট নাম্বাৰটো দিলে হ'ল, মেনুখনত যিটো নাম্বাৰত আছে 8, আৰু এইফালে 16। এতিয়া এইটো প্ৰি হিট হ'ব 2 মিনিটৰ কাৰণে, আৰু তাৰপিছত নিজে নিজে অফ হৈ যাব। হিট হৈ গ'ল। এতিয়া আমি এখন ওলাই লওঁ। তো এতিয়া আমি চিকেনখিনি ইয়াতে দিম, আৰু তাৰ আগতে মই চিকেনখিনি অলপমান মিক্স কৰি লৈছোঁ। তাৰপিছত চিকেনখিনি এক পিচ কৰি আমি ইয়াতে দি কিনে অভেনত বহাই দিম। তো হৈ গ'ল, আৰু এইটো এতিয়া আমি অভেনত বহাই দিম। এতিয়া 30 মিনিটছ কুক হ'ব নিজে নিজে। তো এতিয়া আমি 30 মিনিটছ ৰখিম, তাৰপিছত খাম। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈকে। 14 মিনিটছ হ'ল, মানে 14 মিনিটছত এইটো নিজে নিজে অফ হৈ যায়, কাৰণ এতিয়া মানে আমি চিকেনখিনি উল্টাই দিব লাগিব, আৰু অলপমান অইলিং কৰিব লাগিব। তাৰপিছত আকৌ ইয়াতে বহাই দিম, আৰু 14 মিনিটছৰ কাৰণে কুক হ'ব। তো আমি এইটো এতিয়া ওলাই লওঁ ইয়াৰ পৰা। এইটো ওলাই লওঁ। এইটো হাফ কুক হৈ গ'ল। এতিয়া আমি এইটো অলপমান মানে উল্টাই দিম, দি কিনে আকৌ ইয়াতে অইলিং কৰিম। আকৌ বহাই দিম।
ষ্টাৰ্ট ধুনীয়াকৈ হৈ আছে আকৌ চিকেন তন্দুৰ হৈ গ'ল ইয়াৰ পৰা ওলাই আনিছোঁ চাওঁ কি ধুনীয়া ধুনীয়া ইয়াতে বাকি দিম চিকেন তন্দুৰ হৈ গ'ল আৰু আপোনালোকে ভাবিব পাৰে চিকেন তন্দুৰটো ৰঙা হয় এইটো কিয় অলপমান লাইক অৰেঞ্জ টাইপৰ কালাৰ হৈ আছে বিকজ মই ফুড কালাৰ ইউজ কৰা নাই সেইকাৰণে আৰু এতিয়া আমি টেষ্ট কৰি চাম কেনেকুৱা লাগিছে সেয়া হৈ গ'ল চিকেন তন্দুৰ ৰেডি ঘৰতে আজি বনাইছোঁ মই ফাৰ্ষ্ট টাইম বনাইছোঁ একচুৱেলি তো মানে মই জানিছিলোঁ দেই ৰেচিপিটো বাট মই বনোৱা নাছিলোঁ বিকজ মাইক্ৰ' অভেনো নাছিলে আৰু মোৰ ঘৰত তন্দুৰো নাই বাট বনাব পাৰি নোৱাৰি বুলি নকওঁ টাৱাটো বনাব পাৰি বাট মাইক্ৰ' অভেন আহিলেতো অলপ বেছি ভাল লাগিছে তো ঠিক আছে এক পিচ খাই চাওঁ বহুত টেষ্টি হৈছে একদম লাইক কিনি আনিছোঁ বাছ মোৰ তাতে চাটনিবিলাক নাই খাব পাৰি চাটনিবিলাক নাই তাত বাকী পিঁয়াজ চিয়াজ সেইখিনি গোটেইখিনি চাট মছলা পিঁয়াজখিনি একচুৱেলি মই চাট মছলা দি লৈছোঁ আৰু কিবা কিবি বেলেগ মছলা ইউজ কৰে সিহঁতে বাট মই গম নাপাওঁ কি আৰু পিচ খাওঁ খৰিচা পিচ খাওঁ ঘৰত আৰু মানুহ আছেতো তো আজি ভিডিঅ'টো এইখিনিলৈকে আছিলে যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভাল ভাল ৰেচিপি চাই দিবৰ কাৰণে মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ঘূৰা ফুৰা এইবিলাকতো আছে আৰু ভাল ভাল ভিডিঅ' আহিছে নতুনকৈ মাজত অলপমান ডাউন পৰি গৈছিলে বাট আকৌ এতিয়া মই কৰি থাকিম কণ্টিনিউছলি বাছ এনিৱে টাটা বাই বাই জয় অসম